কবিতাৰ শিৰোনাম সংকীৰ্ণতা, কথা ডি গোবিন, পাঠ অলি বৰুৱা। আকাশৰ বিশালতাৰ কথা কোৱা মানুহ মই বহুত দেখিছোঁ, বহুত চিনিছোঁ, বহুতৰে লগত বহি আড্ডা দিছোঁ। ৰুছ বিপ্লৱৰ পৰা শিল্প বিপ্লৱলৈ, ৰুছৰ পৰা কালামলৈ, হিটলাৰৰ পৰা গান্ধীজীলৈ, পৰিষ্কাৰ দেখিলেই বিশুদ্ধ নহয়। বহুজন বিশাল মানুহৰ মন, তেন্তে কিহৰ ইমান জ্ঞানৰ আয়োজন? ধিক্কাৰ সেই জীৱন, ধিক্কাৰ জীৱন। আত্মঅহংকাৰৰ বাবেই এদিন ধ্বংস হৈছিল উগ্ৰহেন তনয় আৰু সহস্ৰ যাদৱ। মই জানো ৰত্নাকৰ বাল্মীকি হোৱাৰ কাহিনী, জানো সেই বিশাল হৃদয়ৰ মানুহৰ কাহিনীও, যি ৰাজসভাৰ মেহফিলত লিখিছিল দ্ৰৌপদীৰ বেদনাৰ আখ্যান। আজিও তেনে মানুহৰ কাহিনী মই জানো। এয়া অমানুষৰ পৃথিৱী, য'ত সত্যক হত্যা কৰি প্ৰতিষ্ঠা কৰা হয় নিজক। সম্পৰ্কৰ বিচ্ছেদ হ'লেই বিশাল হৃদয়বোৰ পৰচৰ্চাত বিষাক্ত হৈ পৰে। ধিক্কাৰ ধিক্কাৰ সেই আন্তৰিকতা, ধিক্কাৰ সেই মানৱতা, ধিক্কাৰ সেই বন্ধুত্ব। আকাশৰ বিশালতাৰ কথা কোৱা মানুহ মই বহুত দেখিছোঁ, বহুত চিনিছোঁ, আজিও বহুতৰে লগত বহি আড্ডা দিছোঁ।